सब्सक्राइब कर दीजिए हमारा 3 स्टार कॉमेडी चैनल को और लगे लगे बेल आइकन को भी दबा दीजिए ताकि आमी दिया अकलो धৰণৰ वीडियो नोटिफिकेशन अकलोतকৈ प्रथमे आपका माने मिल जाए रो हा 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 आज मेरिছো দেই কেবেটা আনি ল'ব যা কেবেটা আন যা পইচা আছে না দুইটা যা আছে ঐ তুমি অলপ ৰবা অ ভাইটি তোমালোক কিলে কোৱাচোন কেবি আছে নাই দাদা কেপি নাই চিখৰে আছে শিখৰটাকে লৈ লওঁ নেকি লৈ ল শিখৰ কেবি নাই তেতিয়া হ'ব দাদা শিখৰটাকে দিয়ক অ ভাইটিহঁত চিখৰ এতিয়া 15 টকা হ'ল নহয় ল'বা জানো হেই মানুহ মাৰিব নি অলপ টাইম আগত 10 টকা খাই আহিছো শিখৰ এতিয়া বোলে 15 টকা শিখৰ 10 টকাকে খাই আছো ন আমি নাই ভাইটি চিখৰ দাম এতিয়া ক'তো চিখৰ নাপায় 15 টকা ল'মেই মই তোমালোকে নল'লেও বিচাৰিব পাৰে দিয়ক পাৰিব দিয়ক 10 টকা ল'ব 10 টকা দিয়ে খাই থাকো 15 টকা ক'লে হ'ব নি এতিয়া চোৱা ভাইটিহঁত চিখৰ এতিয়া ক'তো পাব নাপায় সেইকাৰণে 10 টকা দামটো ঠাই এতিয়া 15 টকা চবেই লৈছে আৰু ময়ো ল'ম যদি তোমালোকে লোৱা যদি নোলোৱা এতিয়া ঘৰত যোৱা ৰাতিপুৱা মাথা গৰম কৰিব নাহিবা ঘৰত যোৱা আবে ইয়াৰ লগত শিখৰ নাই বেছি দম দি যায় কেলে 10 টকা শিখৰ 15 টকা লাগে আপুনি 10 টকাকে আমি শিখৰ খাই আছো আপোনাক 10 টকাকে কেবেটা আনিব লাগে শিখৰ পুটি ল'ব পুটি লওক আপোনাক শিখৰ পাইছে নাই বান্দুল ভাগে আনি দিম আপোনাক শিখৰ কি কথা ক'বলৈ আহিছে আপুনি কাক দম দিবলৈ জৰুৰী ঘৰত যা যদি মাৰ নাখাওঁতে ঘৰত যা দম দিব আহে আপুনি কি কথা ক'বলৈ আহিছে এই নগেনৰ তাত মই ৰাতিপুৱা খাইছো এটা শিখৰ 10 টকা আপোনাৰ ইয়াত যে 15 টকা শিখৰ বন বুলি আপুনি কি ইমান দাম ল'ব শিখৰ আপোনাক আপুনি শিখৰ বান্দুল ভাগে আনি দিম কেবৰি লাগে আপুনি মোক কওক আপুনি এদিনত ধনী হ'ম বুলি ভাবিছে নি নগেনৰ তাত 10 টকাকে শিখৰ আপুনি কি কথা ক'বলৈ আহিছে নাখাওঁ ইয়াৰ দোকানত শিখৰ বেলেগ হ'ব দিয়া যা যা নৰি তোৰ নিচিনা ফুকটীয়া কাষ্টমাৰ মোৰ দোকানত নাহিলে হ'ব যা ঘৰত যা নৰি ঘৰত যা যাও বল লৈ ল চবতে 15 টকা আগৰখনটো 15 টকা লৈছিলে দিছে নাই চবতে 15 টকা লব বন আছে যে কি কওঁ লৈ ল'ব পিছত নাপাম আৰু সেইটো বৈ লৈ ল কি হ'ল আকৌ আহিলি যে হ'ব তই 15 টকা ল'ব দিয়ক শিখৰটা চোৱা ভাইটিহঁত মই চিখৰ এতিয়া চবতে 15 টকা হৈছে আৰু মোৰো 15 টকা এটা লৈছো মই তোমালোকৰ পৰা বেছি পইচা ল'ব বিচৰা নাই নহয় চালা মাল হ'ল ইমান দাম হৈ গ'ল 15 টকা